স্কচ আৰু আলু আমি ধুনীয়াকৈ তেলত ফ্ৰাই কৰি লৈছোঁ। অলপ কালাৰ উঠাকৈ ফ্ৰাই কৰি ল'ব লাগে, দেখিবলৈ ধুনীয়া হয়। এতিয়া আমি দুটামান কাটি লোৱা জলকীয়া আৰু ৰচুনৰ পেষ্ট খুন্দি লৈছোঁ। এতিয়া আমি তেলৰ পৰা ধুনীয়াকৈ আলু আৰু স্কচৰ ফ্ৰাইখিনি আমি উলিয়াই ল'ম তেলৰ পৰা। এয়া মই তেলৰ পৰা বাতি এটাত উলিয়াই লৈছোঁ। এতিয়া আমি তেলত আদা ৰচুনৰ পেষ্ট, জলকীয়া আৰু পিঁয়াজখিনি এড কৰিছোঁ। তাৰপাছত আমি দিম আজৱাইন, হালধি, ৰেড চিলি পাউডাৰ, চিকেন মছলা, গৰম মছলা আৰু অলপ খুন্দি লোৱা সৰিয়হ গুটি। এয়া আমি ধুনীয়াকৈ এড কৰিছোঁ। তাৰপাছত দিছোঁ তেজপাতখিনি দি আমি ধুনীয়াকৈ